আজি আপোনালোকলৈ লৈ আহিছে এটা হেল্ডি ৰেচিপি পালেং শাক আৰু পনীৰৰ বহুত দিনৰ মূৰত আজি ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছোঁ। কাটি লৈছোঁ বিলাহী, পিঁয়াজ, নহৰু, জিৰা, আদা আৰু জলকীয়া আৰু মছলাত লৈছোঁ কাশ্মীৰী পনীৰ মছলা আৰু জিৰা, ধনিয়া আৰু গৰম মছলা। এতিয়া পালেং শাকখিনি অলপমান টাইম বইল কৰি ল'ম। বেছি দেৰি নকৰোঁ, 2 মিনিটমান বইল কৰি ল'ম, কাৰণ তাৰ বেছি দেৰি সিজিলে ইয়াৰ কালাৰটো গুচি যাব বেছি সিজি গ'লে। তাৰপাছত এয়া উলিয়াই ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া কেৰাহীত তেল গৰম হৈছে, তাতে জিৰা দি দিছোঁ, কেঁচা জিৰা, আদা দিছোঁ। যিখিনি আদা নহৰু কাটি থোৱা আছিলে সেইখিনি দি ভাজি ল'ম। বিলাহীটো অলপমান পাছত এড কৰি দিলোঁ, মানে ভাজি ল'লোঁ বিলাহীখিনিৰ লগত। এতিয়া বইল কৰি থোৱা পালেং শাকখিনি মিক্সিত পিচি ল'ম। সৰহ আছিলে বাবে দুবাৰ পিচিব লগা হ'ল। এতিয়া এই ভাজি থোৱা বিলাহী পেষ্টটো বনাই ল'ম। ইয়াত তেলত অলপমান হালধি দিছোঁ। সেই একেটা কেৰাহীতে বনাইছোঁ, আপোনালোকে বেলেগ ল'লেও ল'ব পাৰে। এতিয়া ইয়াত মছলাখিনি দি ল'ম। এতিয়া বনাই থোৱা বিলাহী আদা নহৰু পেষ্টটো ইয়াতে এড কৰি দিম। আৰু আজি এই ৰেচিপিটো কাৰ কাৰ প্ৰিয় কমেণ্টত জনাব, আৰু সকলোৱে এবাৰ বনাই খাব। আৰু এইখিনি ভাজি এতিয়া পেষ্ট বনাই থোৱা পালেং শাকখিনি দি দিম। পালেং শাকখিনি অলপমান বইল কৰাৰ কাৰণে মানে এতিয়া সেউজীয়া ৰংটো ধুনীয়া হৈ আছে, কাৰণ বেছি হেৰি কৰা হ'লে অকণমান ক'লা নিচিনা হৈ গ'লহেঁতেন। এই ৰেচিপিটো চবৰ লগতে খাব পাৰি, ৰুটি ভাত আপোনালোকৰ যি লগত ভাল লাগে তাৰ লগতে খাব পাৰে। এতিয়া সোৱাদ অনুসৰি নিমখ দিম। আৰু এতিয়া কাটি থোৱা পনীৰখিনি এড কৰি দিম ইয়াত। অলৰেডি পালেং শাকখিনি বইল কৰাও হৈছে আৰু তাৰ পাছত অলপমান টাইম ভাজাও হৈছে। সেইকাৰণে বেছি পনীৰ দিয়াৰ পিছত বেছি টাইম নবনালেও, মানে বেছি টাইম নালাগে আৰু 5 মিনিটমানৰ পিছত ৰেডি হৈ যাব। মই বনাই থাকোঁতে অলপ ঢাকি দিছোঁ, কিন্তু ঢাকি দিয়াটো দেখুওৱা নাই। এতিয়া ঢাকি আৰু 2 মিনিটমান হ'লেই হৈ যাব। আপোনালোকে ইয়াত দৈ বা ক্ৰীম এড কৰি দিব পাৰিব। আজি আমাৰ আনি থোৱা নাই, সেইবাবে নহ'ল। আৰু আপোনালোকৰ এই ৰেচিপিটো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব, আৰু আগলৈ এনেকুৱা ৰেচিপি পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।